সময়ত এঠাইত এবাৰ এটা ঘটনা ঘটিছিল। আৰু এতিয়া হেল্ল' বিদ্যুৎ তই কথা চ মই গৈ আছোঁ অঁ কথাটো এই ধৰণৰ, তই ইমান দিনে ক'ত আছিলি আৰু তোক SMS কৰিছোঁ, ফোন কৰিছোঁ, অথচ খা খবৰ নাই তোৰ। ইমান চেষ্টা কৰিছোঁ মই। আচল কথাটো হ'ল তাত সেই ঘটনাটো ঘটি যোৱাৰ লগে লগে মই নিজকে লুকুৱাবলৈ চেষ্টা কৰিলোঁ বুজিছা। আৰু এতিয়া হঠাৎ ওলালি যে তই আহি। হঠাৎ মানে মোক সেই বুঢ়াটোক বিচাৰিছোঁ, তাক মই সোধাই নিদিম। এতিয়া চাত মই তোৰ ওচৰলৈ অহা এটাই কাৰণ আছে, মোক অলপ সহায় লাগে। কি সহায় বিচাৰিছ? মই জানো তোৰ কিমান হাত আছে, তোৰ ক'ত কিমান মানুহ থাকে কাম কৰি, মই সকলোবিলাক জানো। সেই বুঢ়াজন ক'ত থাকে আৰু সেই ল'ৰাকেইজন কোন আছিল, মোৰ প্লেন ধ্বংস কৰি পেলালে। সিহঁতৰ নাম ঠিকনা ফুল ডিটেইলছ মোক লাগে, আৰু মই জানো তই এইটো কাম কৰিব পাৰিবি। গতিকে প্লিজ মোক এইটো অলপ হেল্প কৰা। মই তোক সেইটো ডিটেইলছ দিবৰ কাৰণে তোক ইমান দিনে ফোন কৰি আছিলোঁ। তাৰমানে সিহঁতৰ গোটেই ডিটেইলছবোৰ তোৰ তাত আছে, যদি পাৰ তই মোক ডিটেইলছবোৰ দে ভাই। ডিটেইলছবোৰ দিম, কিন্তু এটা চৰ্ত। কি চৰ্ত কোৱা? চৰ্তটো হ'ল এই ডিটেইলছখিনি পোৱাৰ পিছত আৰু তই যাতে মোৰ ৰাস্তা দুনাই নাহ। মঞ্জুৰ নে? যদি মঞ্জুৰ হয় তেতিয়াহ'লে দিম। অ'কে মঞ্জুৰ, ঠিক আছে, থেংক ইউ। এটা কথা কোৱা, সিদিনাখন যিটো ঘটনা সংঘটিত হৈছিল, ভাবিছিলোঁ মই তাত তই বাচি থকা নাই মানে। আচৰিত, তই বাচিলি কেনেকৈ? বাচিলি মানে যেতিয়া সেই ল'ৰাটোৱে ডিঙিত ধৰিলে, তাৰপিছত মানে মোক সি মৰা বুলি গুচি গ'লগৈ। আচলতে তুমি মূৰ্ছা কৰিছিলা মানে? মই মানে অলপ বিহুজ টাইপ হৈ গৈছিলোঁ। পিছত আকৌ এন্ধাৰ খিটমিট 2-3টামান বাজি গ'ল। এতিয়া সাৰ পাইছোঁ মই। সাৰ পাই মানে অকণমান বহুত মাৰপিট, বহুত ডিঙি বিষ, মানে
ভাবিব নোৱাৰা বিষ আচ্ছা যেনে তেনেই মানে মই বাচি গৈছোঁ আৰু তই সিহঁতৰ ওচৰত যোৱাৰ আগতে কথা এটা শুনিল কি কথা সিহঁতৰ অল টিটেলি 5জন মানুহ আছিল 5জনে 2জন কৰ্মসূত্ৰে বিদেশত থাকে কোন কোন দামু আৰু নীল আৰু 2 নম্বৰত কিষাণ আদি গাঁৱতে থাকে আচ্ছা 3 নম্বৰত ৰাধাই জাগিৰত থাকে কৰ্মসূত্ৰে মেনেজাৰশ্বিপ পাইছে আচ্ছা এতিয়া তই কাম এটা কৰ তাৰ ওচৰলৈ যা নেকি তাৰ ওচৰত গ'লে তই বুঢ়াটো ফুল ডিটেইলছ পাই যাবি আৰু ইয়াতে গোটেইখিনি আছেই আচ্ছা তাৰমানে মই ৰাধাৰ ওচৰত প্ৰথম যাব লাগিব ৰাধাৰ ওচৰত তই প্ৰথম যা অ'কে চাবাই ইমান দিনে সহায় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ বাৰু তই যে জিন্দা আছ সেইখিনি বহুত ভাল থেংক ইউ ৰাধা অ'কে ভাই এইখিনি চুৰেই না কিষাণ শুন দাদাই আজি মোক ফোন কৰিছে কিষাণ শুন তই মোৰ ওচৰত কিয় আহিলি এই জাষ্ট মোক ৰাধাই ফোন কৰিছিলে আমি এক্সপেক্ট কৰা মাষ্টৰজনৰ ঠিকনা বিচাৰি এজন ল'ৰা আহিছিলে ৰাধাৰ ওচৰত গতিকে ৰাধাই কৈছে আমি অতি সোনকালে মাষ্টৰজনৰ ওচৰৰ পৰা আহিব লাগে সেই ল'ৰাজনে মাছটোৰ পিছত কিয় কৈ আছে বাৰে বাৰে কালি মাষ্টৰজনৰ ওচৰৰ পৰা আহিলোঁ মোৰ কালি ইফালে কাম এটা আছে বাৰু তুমি তুমি হঠাৎ যে কিয় আহিলা মাষ্টৰ এটা কথা কোৱা
এই ল'ৰাজনে তোমাৰ পিছত কিয় ঘূৰি আছে? এই ল'ৰাজন মই ধৰিব পৰা নাই, কিয় মানে মোৰ পিছত পৰি আছে। ধৰিব পৰা নাই না ক'ব বিচৰা নাই? কি কথা কোৱা তুমি? কোন বুঢ়া? বহ বহ। কালি এই ল'ৰাজন তোক বিচাৰি ৰাধা ৰুম পাইছিলে। যিকোনো সময়তে সি তোৰ ওচৰ পাবই, গতিকে সঁচা কথা কৈ দিয়ে। শুনা, পইচা লোৱাটো মই সঁচা, মোৰ কমিশ্যনটো ৰাখি মোক ওপৰলৈ পঠালো। পিছতহে গম পালোঁ সেই পথটো যে আন এজনক দিয়ে। টকাটো মই এতিয়া ৰিটাৰ্ণো পোৱা নাই, তাক মই এতিয়া কেনেকৈ দিম? সেইকাৰণে সি মোৰ পিছত পৰি আছে। কাৰোবাক আশা দি কেতিয়াও ধন মাৰিব নাপায়। তোৰ এই কামটোৰ বাবে আমি আমাৰ এজন বন্ধু হেৰুৱালো, গতিকে এইবিলাক কাম নকৰিবা। এটা কথা শুন, সি আহিলে আজিতো কল এটা কৰিবা, বাকীখিনি আমি চম্ভালি ল'ম। ঠিক আছে, মই এতিয়া যাওঁ। কিষাণ, হেল্ল' আদিত্য, পুৱাতে কল কৰিলে লগতে গুচি যাম। ঠিক আছে। অঁ, যিটো কথা কৈছে সেইটো কথা শুনি অ'কে, যাবা। তো মাষ্টৰ মিষ্টাৰ ভাৱাকান্ত বৰদলৈ, টকা পইচা সকলোবোৰ লৈ তই আহি ইয়াত লুকাই আছ। তই কি বুলি কৈছিলি? ভিন্দ মোৰ DCP, কেৱল 2টা পোষ্ট আছে, যোনে টকা ফাৰ্ষ্ট দিব চাকৰিটো তাৰে। সেই হিচাপত মই 3 লাখ টকা দিলোঁ। পইচা তই কি বুলি ক'লি? আনজন মানুহে 5 লাখ টকা দিয়াৰ কাৰণে চাকৰিটো কি পালে? বাছ কোনো কথা নাই, কমচে কম মোকতো 3 লাখ টকাটো ঘূৰাই দিব লাগে ন। মই টকাটো কিমান কষ্ট কৰি যোগাৰ কৰি দিছিলোঁ তই জানো নাজানো? সেই টকা 3 লাখ টকা দিয়াত নাই, ইয়াত আহি ডাঙৰ ফিচাৰি লৈ খান্দি তই বেঙা বেঙি কৈ আছ। টকাটো উলিয়া। মই জানো তই মাত্ৰ হোম লোন এটা পাইছ, টকাটো উলিয়াবি না নাই তই? ছাৰ, টকাবোৰ সজল, মই দিব নোৱাৰোঁ। দিব নোৱাৰো মানে তই দিব লাগিব। চা মাষ্টৰ, এবাৰতো যেনে তেনে বাচি গ'লি। কোন ল'ৰা আহি তোক সহায় কৰিলে মই নাজানো, কিন্তু এইবাৰতো নাবাচিবি। যেতিয়ালৈকে তই টকা নিদিওঁ মই তেতিয়ালৈকে নাজানো। মোবাইল উলিয়া, পুতেক ফোন লগা। এই ফোন লগা, খতম হৈ যাম। ফোন উলিয়াও, লগা পুতেক। হেল্ল' ধন, আলমাৰীত এটা বেগটো আছে, লৈ আহিবি ফিচাই লৈ। প্ৰশ্ন সুধি নাথাকিবি, লৈ আহ। কিমান সময় লাগিব? এতিয়া আহি পাব। ঠিক আছে। এই মাষ্টৰ, এই কি হ'ল? টাইম কিমান লাগিব? সি আহি নাপালে কিন্তু তই বাচিবা নোৱাৰিবি ভাই, এনে জীৱ যাব তোৰ।
ঠিক সময়তে আহি পাইছে বেগটো দে দে বুঢ়া চালা বুঢ়া তহঁতে মোক ফচালি তহঁত দুটা মোক ফচাইছ চাবি ভাই চা এই মাছটো আৰু মোৰ মাজত কি ঘটি আছে তই সেইবোৰৰ বিষয়ে একো গম নাপাৱ গতিকে তই আমাৰ মাজত নপৰাটোৱে ভাল হ'ব তোক বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ আজি তই বাচি যাব নোৱাৰিছ সঁচাকৈ নহ'লে বেলা চাবাই এই বুঢ়াক মৰাৰ দৰে তই মোৰ এতিয়াও সময় আছে গুচি যায় ইয়াৰ পৰা নহ'লে এনেই জীৱ যাব বুজিলি বেহেন কিলো ৰে এতিয়া মাৰি পেলাব পাওঁ তই যোন ভাল পাইছে সেইফালে বা যাগৈ নহ'লে মাৰি দিম ভাই গৈ বুজি নাপাৰ যাবি না নাযায় দি পিষ্টল দি এক মাৰি পেলাম মাৰিয়ে দিম নেকি আজি জুমনৰ কথা ভাবিলি তোক মাৰিয়ে পেলাব মন যায় সি পাবলগীয়া পইচাকেইটা 24 ঘণ্টাৰ ভিতৰত দি দিম নহ'লে তোৰ দিগদাৰ আছে ঠিক আছে কালিৰ ভিতৰত মই দি আছোঁ মুঠাত ইমান নাই খালি 1 লাখ টকা এটা আছে কি হ'ল তোৰ কাৰখনকে দি নহ'লে তই আপা যা কালিৰ ভিতৰত পইচা পাই যাবি আৰু যা যা হেপা যা যা তোক যাতে আৰু ইয়াত দেখা নাপাওঁ যাতে গানটো ভালমতে সোমাই ল বল বল
এইখিনি টকা ল আৰু ফুট আৰু ইয়াত যাতে দেখা নাপাওঁ। নহ'লে খোচাত বেইন লৈ যাব। তোৰ যিমানখিনি খৰচ হ'লে হ'লেই এইখিনি যিখিনি দিছোঁ সেইখিনিতে সন্তুষ্ট হ আৰু যা। সুমনৰ কথা ভাবিলে তোক মাৰিবই মন যায়। যি হ'ল হ'ল সন্তুষ্ট হ। আমি জানো তোৰ লগত গলত হৈছে, কামজোৰ লৈ বাদিলা লেটা আহে, গতিকে এইবিলাক পাহৰি যা আৰু আমাৰ মুডটো চেঞ্জ হোৱাৰ আগতে গুচি যায় এবাৰ। আদিত্য, আৰু এটা কথা, তোৰ ওপৰত খং উঠি আছে মোৰ। এইটো কথাকে ধৰি থাকিব লাগে নে? পাহৰি যাওঁ সেইবোৰ এতিয়া। কি পাহৰি যা? কিমান লোকচান হ'লে জানো তোৰ কাৰণে? সেইবিলাকেই ঘটি আছিল মানে ন? অঁ সেইবিলাকে আৰু সকলোবিলাক তেনেকুৱাই। মই তাক বিচাৰি আহিছোঁ। সিপাৰে নহয় জানো ঘৰটো? সেইখিনিতে পাহাৰটো সিফালে গ'লে এইখিনিতে পাবি।